তাইক ভাত বনাব দিলোঁ, তাই ভাত বনাব নোৱাৰিলে। খালি তাই পাৰ্লাৰতে যায় চুলি কালাৰ কৰিব। আমাৰ এখেতে মোকে নিদিয়ে চুলি কালাৰ কৰিব। এতিয়া অকলে অকলে ভাত বনাই থাকিব লাগিব। আমাৰ এই দুজনী বা কি কৰি আছে চাম ৰ। তাইহে খালি চুলি কালাৰ কৰিব যে থাকে, একো কাম চাম নকৰে ঘৰৰ। কি হৈছে তোৰ? কিয় অকলে অকলে বুকি মৰা? দেখা নাই তাই বাইদেউ চুলি কালাৰ কৰিব গৈছে, মই শুনিছো নিদিয়া। কিহে পালে ডাঙৰজনীক চুলি কালাৰ কৰিব। মোকে নিদিয়া খালি চুলি কালাৰ কৰিব। হ'ব বুকি থাকিব নালাগে, ভাত বনাগে। আজি চাগে মোক একদম চিনিয়ে নাপাব। একদম ৰূপহীয়ে চাগে আজি হিংসাতে মৰিব আৰু মানুহজনে চাগে আজি মোক চিনিয়ে নাপাব আৰু ৰূপহী বা ভাত চাত বনালে নাই বনাবা নে তাই আজি কি কৰিছে আৰু ঘৰটোহে গম পাম। ঘৰ বেছি পালোহিয়ে বাৰু আৰু কিবা কিবি এটা লৈও নানিলো নহয়। হ'ব দে পালোহি আৰু ঘৰ। ৰূপহী হয় নেকি? ভাল লাগিছে ন? ভাল লাগিছে। কেলে ভাত বনালে তুমি নাই বনোৱা? ভাত বনালো। বনালা? আকৌ এওঁ আহিব হৈছে ন, ব'লা নহ'লে ভিতৰলৈ। মানুহজন অহালৈকে অলপমান বহিয়ে লওঁ আৰু তেওঁ আহিলে একেলগে ভাতকেইটা খাব পাৰিম। মোৰো আপোনাৰ নিচিনা চুলি কালাৰ কৰিব মন হয় নেকি? তুমি কৰিবা আকৌ। কৰিব লাগিছে। মই ভাত বনাই থৈ দিলো, তেওঁ আহিলে একেলগে খাওঁ নেকি? একেলগে খাম দিয়া নহ'লে। বাকী হেৰি শব্দ শুনিছো ন? তেওঁ আহিলে চাগে। মই ভাত উলিয়াওঁগে, নহ'লে তুমি ইমান কষ্ট কৰিছা। তুমি এটা কাম কৰা, পানীখিনিকে তুমি ধুনীয়াকে যোগাৰ কৰাগে। হ'ব দিয়া নহ'লে। আজি দিনটো কাম কৰি বৰ কষ্ট হ'ল, পিছবেলা নাযাওঁ। ফুলেশ্বৰী ৰূপহী ভাত হ'লনে? হৈছে, আহক। আমাৰ এখেতটা ক'ত গ'ল? মাতি আছিলে এতিয়াই। ভাত চাত উলিয়াই ৰেডি কৰি থৈছে পেলে। ক'ত বা গ'ল? মই নহ'লে কাপোৰ কেইটা ধুই থৈ আহোঁ, আপুনি এখেতক ভাত দিয়ক। ঠিক আছে দিয়া নহ'লে, তুমি কাপোৰকেইটা ধুই আহাগে। যোৱা। ইমান কি কালাৰ কৰিলি তই? চুলিত পকা চুলি হান। আজিকালি কি দিনকাল বস্তি, কি বা দেখিবা পা। ৰূপহী আজি খৰিয়ে নাই ন ভাত বনাবলে? এইখিনিকে ধুনীয়াকে কাটি থওঁ হয় নে বাৰু? শুনছা? কি ভাত বনালি হা? আকৌ খোৱা যে নাপালো। গধূলি কচু খাব লাগিব। মই পাৰিছো। হ'ব দিয়ক যাওক নহ'লে। আজি ফুলেশ্বৰী ঘৰত নাই বাপ্পাকে, কোনো নাই। খৰি কেইডাল পালি লৈ যাম বাপ্পাকে। ৰূপহী আমাৰ এওঁ আকৌ কচু খাম বুলি কৈছিল নহয় পাছবেলা। হেৰি কৰো নহ'লে ব'লা কচু বুটলিবলৈ যাওঁ। ব'লা যাওঁ। ঠিক আছে, মই কটাৰীখন লৈ আনোগে। হ'ব যোৱা না দিয়া। ৰূপহী এটা কাম কৰা, তুমি মানে ধৰি থাকা, মই বুটলিম। হ'ব বৰ ধুনীয়া ধুনীয়া দেই। বৰ ধুনীয়া বস্তু ন ৰূপহী? দিয়া লাগিব খাই। ৰূপহী ডাঙৰ পাতবোৰ বেছি সোৱাদ হ'ব ন? আৰু আমাৰ এওঁ কৈছে পাতত দি খাম বুলি। মই এটা কাম কৰো, পাতত চাতত ইমান যোগাৰ কৰি থাকি মই ভাপতে দি দিওঁ, বেছি সোৱাদ হ'ব হয় নে বাৰু? দিয়া নহ'লে মই ধুনীয়াকে ধুই মেলি বনাওঁগে। তুমি মোৰ লগত অলপমান সহযোগ কৰি দিবা। হ'ব দিয়া নহ'লে, আহা। পানী চুৰ উতলিলে পাই। ধুনীয়াকে ধুইয়ে আনিছো আৰু ধুনীয়াকে বহাইহে দিম। আজি কিন্তু বহুত টেষ্টি লাগিব খাই। শুনিছেনে? ভাত খহি আহক। মই ইমান কি বনালি? ধুনীয়াকে বুটলি আনি কচু ভাপত দি থৈছো। এটা এটাকে আছে, মাৰিলে মাৰি থৈ এটা কামোৰে মানুহ নহয়। এটা মিছাতে বিয়া কৰি আনিলো ততে খা। ইমান ধুনীয়াকে বনাই আনিলো, তেওঁ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে। ৰূপহীয়ে মই ইমান ধুনীয়াকে কচু আনি ভাপত দি থৈছো, নাখাই বোলে। আমি দুজনী খাম। মই এই দুজনীক ক'লো কচু পাতত দিবা, হাতে ভাপত দি থৈছে।
এই দুজনী কি যে পালো, কি যে দিনকাল কৰিছে, অলপমান উলিয়াই যাম গ'ল। বহি বাইদেউ বিহু পালেহি নহয়। মই এইবাৰ মানুহজনক একদম হেৰি মুগা কাপোৰ বিচাৰিম। মই একযোৰ পাটৰ কাপোৰ খুজিম। হয় নেকি? কি খাম খামকে বহি আছে? আপোনাক আমি হেৰি কথা এটা কম বুলি ভাবি আছিলো। মুগা কাপোৰ এযোৰ লাগিছিল, বিহু পালেহি পাটৰ কাপোৰ লাগে। চৰৰ দাঁত ভাঙি দিম। ভাতকেইটা ভালকে খাব নোৱাৰে, কাপোৰ লাগে হাতত। মই চকুৰ আগৰ পৰা আঁতৰ হলতে জিলাপি ফুলাচৰীয়া টকাৰ পৰা খৰিচুল কৰি থাকে নহয়, আজি কৰে ওলা। বহি বাইদেউ আজিকালি আমাৰ ইমান ধুনীয়াকে ভাত আঞ্জা বনাই দিয়াৰ পিছত আমাক দেখিব নোৱাৰা হৈছে, হয়নে বাৰু? তাকে তুমিনো কেলে আহিলা মই থাকোতে? মই নিজে অহা নাছিলো নহয়, মোক আনাই কিনে আহিছিলো। কৰিও ফুলাচৰী কি ঘৰৰ পৰা জিলাপি খৰিচুল কৰিছে। হয় নেকি? খৰিখিনি শেষ কৰি যাম। আজি জিলাপি খালি খালিব, মই ভালে পাইছো। সৰু আহিছেচোন, যাওঁ ৰ বানি আমি যদি ইমান কষ্ট কাটি লৈ গ'ল লিখেনে? তুমি বেছি উৎপাত বাঢ়িছে। এটা কাম কৰো নহ'লে তাই পকাখন এদি নিব আহে, পকাখনত চাহ গুলি পিনি পানী লগত কমকে এনেকে মাৰি থৈছো যাতে তাই ভৰি হাত ভাগে। হয় নে বাৰু? নহ'লে সেইটোকে কৰো। হ'ল বহি এই চাহ গোটেই পেকেটটো দি দিলো। দিয়া দিয়া। তাত পৰিব হয় নে বাৰু? ভালে হ'ব, হাত ভৰি ভাঙক তাই। ব'লা নহ'লে তাই পৰিবই ন। আজি কাম কৰি পইচাই নাপালো, জিলাপি বাঢ়ি দিয়ে যাম ৰ। কি হব এতিয়া? এটা কাম কৰ, দুইজনে ধৰো। ইমান দুৰ্ভক্তি মোৰে কপালত পৰিল। শান্তিটো দুজনৰ পিনে নাপালো, আৰু জীৱনটো খতম হ'ব মোৰ। মোৰ কপাল দুখন সাত দুজনৰ পিনে মই শান্তি নাপালো, আৰু জীৱনটো মোৰ এনেকে যাব। দুইজনী মই দুৰ্ভক্তি দি বিয়া পাতি জ্বালা কালা খাই গৈছো। আৰু বহি তেওঁক মই ধুনীয়াকে বান্ধি থৈ আহিছো, গম পোৱা নে? জেলেপীজনীৰ কাৰণে সেইখন কৰিলো আমি দুজনী, হয় নে বাৰু? এতিয়া গোটেই অৱস্থাই বেয়া হৈছে, মানুহটো বেয়াও লাগে, কঁকাল চকাল গোটেই ভাঙিলে। গোটেই মই ধুনীয়াকে বান্ধি থৈ আহিছো। তুমি পানী দিয়াকে যোৱা, বান্ধি ল'মগে দে। যোৱা যোৱা। তুমি মাতবাইছা, তই হাতী ভাঙি দিলি, মোৰ হাতী গুড়া কৰি দিলি। এই জীৱনত আৰু কি কি দেখবা পাম বা? এখন ভৰি যেন খুলিলো দে, অকমান ভাল পালো। এখন ভৰি মোৰ ভাঙি পেলাই খতম হৈ গ'ল, আৰু ফিটা কৰিব পৰা নাই। এটা লেট্ৰিনো লাগিছে। তই ক'ত আছা? এটা লেট্ৰিন কৰা লাগিছে, এতিয়া মৰিম এতিয়া মোৰ। তই ক'ত আছা? মোৰ গেলে দুজনী ক'ত মৰলা? এই মাইনে মাৰি দুজনী আকৌ পেটটা কামৰো মানুহ নহয়। হেৰি তই ইটাই আহিলি মোৰ গেলে বুজাইছে গেলে মোক। এই দুজনী মাইকী থাকি দিও মোক আজি নাচালে, মই চচৰি চচৰি যাব লাগব এতিয়া শুনি। এই দুজনী মাইকীও মোক আজি বিপদত মই নাচালে, মই নিজে দাৱাটা দিম গ'ল। মই ধৰি ভাল পালে দুজনীক খেদিম, ঘৰ পেলাই নাৰাখা কৰোঁ।